সিংহাখন নিষ্কান্ত কৰিবই লাগিব। যেতিয়া যজ্ঞৰ সাধনা সংকল্প কৰিছো, যজ্ঞ বেদী আহোম ৰাজমুনিতেৰে অৰ্ঘ্য দিবই লাগিব। নোৱাৰিম, নিশ্চয় পাৰিম। সুলেখা তোমাৰ শত্ৰুক নিৰ্মূল কৰি অসমত তোমাক অপ্ৰতিদ্বন্দ্বী ৰজা পাতিবৰ এনে অমানসিক কাৰ্য কৰিবলৈ আগবাঢ়িছো। খ্যাতি মন্ত্ৰ ইন্দ্ৰ বংশীয় কুখ্যাতি আহিলেও নিষ্কলংকৰ চেকা আহোম বুৰঞ্জীত পৰিলেও ৰজাৰ মংগলেই প্ৰজাৰ মংগল বুলি ভাবি মই মোৰ কাম কৰিয়েই যাম।
স্বৰ্গদেৱ ঈশ্বৰ ভালেখিনি সময় ৰৈ আছেহি নেকি পাইছোহিয়ে স্বৰ্গদেৱ ঈশ্বৰ বহক ডাঙৰীয়া ভাল স্বৰ্গদেৱ ঈশ্বৰ মোক মাতি পঠাইছিল হয় ডাঙৰীয়া মোৰ মন একেবাৰে অস্থিৰ আপুনি কি কৰিব খুজিছে মই একোকে বুজিব পৰা নাই ইয়াত অস্থিৰ হ'বলগীয়া কোনো কাৰণ নাই স্বৰ্গদেৱ ঈশ্বৰ ভাবি চাব ডাঙৰীয়া পূৰ্বৰ ৰজাসকলৰ শোচনীয় পলিটো দেখি শুনিও আপোনাৰ ৰাজকাষতে এই সিংহাসনত বহিবলৈ বাস কৰিছো স্বৰ্গদেৱ ঈশ্বৰ যি কেইজন ৰাজকোঁৱৰক লেখত ধৰা হৈছে সেই কেইজনৰ বাবে গুপ্তঘাতক আৰু চোৱাংচোৱাই যথেষ্ট কিন্তু কি ডাঙৰীয়া গদাকোঁৱৰৰ বাবেহে অলপ ভাবিবলগীয়া নহয় জানো হয় স্বৰ্গদেৱ ঈশ্বৰ শুনিছো তেওঁ হেনো দুৰ্যৰ প্ৰতাপী আৰু বাহুবলী অৱস্থা চাই ব্যৱস্থা কৰা হ'ব স্বৰ্গদেৱ ঈশ্বৰ কি কৰিব ডাঙৰীয়া যদি গুপ্তঘাতকৰ দ্বাৰা কাম নিহিজে তেতিয়া গদাপানীক ৰাজদ্ৰোহী বুলি বিবেচনা কৰি ৰাজকীয় সেনা পঠাব লাগিব স্বৰ্গদেৱ ঈশ্বৰ স্বৰ্গদেৱ ঈশ্বৰ অদূৰদৰ্শী ডাঙৰীয়াৰ কুচক্ৰান্তত অসমলৈ যি অন্যায় ভূত বব ধৰিছে তাক যেন কোনো ন্যায়ৰ ভেটিৰে প্ৰতিৰোধ কৰিব নোৱাৰি আহোম ৰাজত্ব চিৰযুগমীয়া কৰিবৰ কাৰণে অনিচ্ছা স্বত্বেও এই খন্তেকীয়া বিচাৰত সমৰ্থন জনাবই লাগিব আজিলৈ ৰাজচৰা ভাল স্বৰ্গদেৱ ঈশ্বৰ মই দেখোন সকলো পাহৰি যাওঁ কিন্তু মোকো এদিন ইয়াৰ পৰা যাবই লাগিব তেতিয়া বাৰু সেই আজৰি থাকিলিজনীৰ অৱস্থা কি হ'ব বাৰু যেই নহওক খন্তেক এইখিনিতে বিশ্ৰাম লওঁ মই কি কৰিলে তোৰ ভাল লাগে ও ওই তাই হাইনি হাসিনি ওই নেমালি কৰিবি ওদিনা মাৰিবি আৰু কি কৰিবি জানো পাহাৰৰ ৰাতি গৈ
ৱাই আৰু গীত বাৰু আজৰি নাগিনি তই এটি গাচোন ফুলে পরিব দিয়া হারিসে জালিসে ফুল 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 ও মনে হয় না আইছে ঠিক আছে